Hi friends, welcome to my Bori Communication channel. বন্ধুসকল দৃশ্যটো দেখি চিনি পাইছেই নহয় আজি নিমাতী ঘাটৰ ফালে আহিলোঁ এইখন দেখিছে নহয় ৰ'পেক্স অসম চৰকাৰে নিমাতী ঘাটলৈ আগবঢ়োৱা ৰ'পেক্স ফেৰী আজি এপাক চাবলৈ আহিলোঁ ৰ'পেক্সত এতিয়া উঠিবলৈ যাম উঠি মেলি এপাক চাওঁগৈ কেনেকুৱা লাগে এতিয়া ভিতৰলৈ আহি আছোঁ ওপৰলৈ আহি আছোঁ ৰ'পেক্সৰ ওপৰত এই ফেৰীখনৰ ওপৰত এয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছোঁ আমি ফেৰীৰ ওপৰত নদীখনলৈ প্ৰকাশ কৰি দেখুৱাইছোঁ এইবাৰ আমি ফেৰীখনৰ ভিতৰৰ অংশলৈ যাম তাৰ আগতে আমি এইটো ফালে দেখুৱাইছোঁ আগলৈ এইবিলাক দেখিছেনে এইবিলাকো ফেৰীঘাট হয় তাতো ফেৰী আহি লাগেহি দেখিছে এইবিলাক ভিতৰৰ চিটবিলাক কেনেকুৱা ধৰণৰ সজোৱা আছে ফেৰীখনৰ ওপৰত উঠিবলৈ গৈছিলোঁ উঠিব নিদিলে ওপৰত তাৰ কাৰণে বাহিৰলৈ ওলাই আহিলোঁ এতিয়া আমি নদীৰ পাৰত থিয় আছোঁ নদীখন দেখুৱাইছোঁ কিয় মাজুলী নজাৰ হা বন্ধুসকল আমি এতিয়া ৰেষ্টুৰেণ্টত সোমাবলৈ আহিলোঁ MK ৰেষ্টুৰেণ্ট নিমাতী ঘাটৰ সন্মুখতে আছে সোমাই আছোঁ এতিয়া হাত ধোৱাৰ ব্যৱস্থা কৰি থৈছে মুখতে হাতখন ধুই লওঁ হাত ধুই কেবিনলৈ আহিছোঁ আমি কিবা খাবৰ কাৰণে ৰেষ্টুৰেণ্টৰ সন্মুখৰ পৰা দেখুওৱা হৈছে কেবিনলৈ আছোঁ মোৰ লগৰ কেইজন কেবিনতে বহি আছে পুৰা মেনু চোৱাত ব্যস্ত এইখন ঘাট নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছে এই মুহূৰ্তত জাষ্ট ইয়াৰ পৰা ওলাই গৈছে ফেৰীখন ব্ৰহ্মপুত্ৰৰ ওপৰত বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব